এইটোত আমি আলোচনা কৰিম ভাৰতৰ ৰাজনীতিৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ। প্ৰথম প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ অধ্যক্ষ কোন? উত্তৰটো হ'ল উপৰাষ্ট্ৰপতি। ভাৰতৰ পৰিকল্পনা আয়োগৰ সভাপতি কোন? উত্তৰটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী। কেবিনেট মন্ত্ৰী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী? উত্তৰটো হ'ল লোকসভা। ভাৰতবৰ্ষৰ মহান ন্যায়বাদীক কোনে নিযুক্তি দিয়ে? উত্তৰটো হ'ল ৰাষ্ট্ৰপতি। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? উত্তৰটো হ'ল ৰাজ্যপাল। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন? উত্তৰটো হ'ল প্ৰধানমন্ত্ৰী। চহৰ এখনৰ কোনটো প্ৰশাসনিক গোটৰ স্থানীয়ভাৱে নিৰ্বাচন কৰা হয়? উত্তৰটো হ'ল নগৰপালিকা, নিগম বা পৌৰ নিগম। ভাৰতৰ ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? উত্তৰটো হ'ল ৰাজ্যপাল। ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি? উত্তৰটো হ'ল লোকসভা আৰু ৰাজ্যসভা। লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিম্নতম বয়স কিমান হোৱা প্ৰয়োজন? উত্তৰটো হ'ল 25 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? উত্তৰটো হ'ল 2 জন সদস্য। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? উত্তৰটো হ'ল লোকসভাৰ সদস্যসকলে। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে? উত্তৰটো হ'ল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্যকাল কিমান? উত্তৰটো হ'ল 6 বছৰ। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? উত্তৰটো হ'ল 250। লোকসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? উত্তৰটো হ'ল 552। ভাৰতৰ জনসাধাৰণ নিৰ্বাচন পোনপ্ৰথমে কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ল 1952 চনত। ভাৰতৰ ৰাষ্ট্ৰপতি নতুবা উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতত কোনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে? উত্তৰটো হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ৰাজ্যৰ ৰাজ্যপালৰ মৃত্যু হ'লে বা তেওঁৰ পদত্যাগ কৰিলে নতুন ৰাজ্যপাল একোজন নিযুক্তি প্ৰদান নকৰালৈকে ৰাজ্যপালৰ দায়িত্ব ভাৰ কোনে পালন কৰে? উত্তৰটো হ'ল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ডক্টৰ বি.আৰ. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ অন্তৰ আত্মা আখ্যা দিছিল? উত্তৰটো হ'ল সাংবিধানিক প্ৰতিকাৰ অধিকাৰ।